নমস্কাৰ, মই বৰ্ণিতা। বৰ্ণিতা স্কিটচেনৰ অন্য এটা ৰেচিপিৰ সৈতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাম তিয়ঁহৰ ৰাইতা। তেনেহ'লে আহকচোন চাওঁ কেনেকৈ বনালোঁ। ৰাইতা বনাবৰ কাৰণে প্ৰথমতে মই এটা বাউলত একাপ দৈ লৈছোঁ আৰু এতিয়া মই এখন চামুচেৰে এইখিনি ভালদৰে ফেটি ল'ম। এয়া দৈখিনি পাতল হৈ আহিছে। দৈখিনি ফেটি লোৱা হৈ গ'ল আৰু আগতে মই এটা তিয়ঁহ ৰুকি থৈছিলোঁ আৰু এতিয়া মই ৰুকি লোৱা তিয়ঁহখিনি ইয়াত দি দিম। আৰু অলপ নিমখ দি দিম। এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম। এতিয়া মই ইয়াত অলপ জিৰা গুড়ি, জালুকৰ গুড়ি আৰু অলপ চিলি ফ্লেক্স দি দিম আৰু এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। আৰু একেবাৰে শেষত মই এচামুচ চেনি দিছোঁ আৰু এইখিনি ভালদৰে মিহলাই দিছোঁ। ৰাইতাখিনিৰ ওপৰত মই অকণমান জালুকৰ গুড়ি আৰু অলপ জলকীয়া গুড়ি ছটিয়াই দিছোঁ। এয়া তিয়ঁহৰ ৰাইতা ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ৰেচিপিটো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলৰ নতুন দৰ্শক তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে পুনৰ লগ পাম অন্য এটি ৰেচিপিৰ সৈতে আৰু পুনৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টি চোৱাৰ বাবে।